নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে 15 ছেপ্টেম্বৰ। আজিৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি আমাৰ ইউটিউব চেনেল নতুন চেনেলটো সাবস্ক্ৰাইব কৰি দিতে লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ লগতে এটা ডাঙৰ খবৰ। কোটি কোটি মানুহে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব নবিধ সামগ্ৰী। দাইল, বুট, চেনি, নিমখ পাব ৰেচন কাৰ্ড থকা লোকে। লগতে মিঠাতেল, আটা, সয়াবিন, ঘেঁহু, মছলা পাব বিনামূলীয়াকৈ। দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। ৰেচন কাৰ্ড লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। দেশত 90 কোটি লোকক সামৰি ল'ব ৰেচন কাৰ্ডে। নতুনকৈ 20 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান যোজনা ৰাজ্য চৰকাৰৰ। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদনৰ প্ৰক্ৰিয়া। সকলো দৰিদ্ৰ পৰিয়ালে সামৰি লোৱাৰ লক্ষ্য চৰকাৰৰ। জিলা ভিত্তিক বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড সমূহ। আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। কোটি কোটি ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ, অসমৰ ৰাইজৰ বাবে ভাল খবৰ। PMAYৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব পকী ঘৰ। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ঘৰ। অতি শীঘ্ৰে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। ইতিমধ্যে সমগ্ৰ দেশত 21,22,772টা ঘৰ অনুমোদন দিছে চৰকাৰে। ইয়াৰে 19,17,441টা ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। জনজাতীয় অত্যাধুনিক অঞ্চলত PMAY আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে। নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত দাসৰ। অযোগ্য ব্যক্তিক নাম কৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলৰ। 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ। পিছে বাহন থকা পৰিয়ালৰ বহু ঘৰ লাগিব কেঁচা। অসমৰ ৰাইজৰ বাবে ভাল খবৰ। কিয়নো লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰ লাভৰ নিয়ম সলনি। কি নিয়ম সলনি হৈছে চাওক। আহি গ'ল PMAY 2.0। 5 বছৰলৈ বৃদ্ধি PMAY 2.0ৰ সময়সীমা। ঘৰত 3 চকীয়া 4 চকীয়া বাহন থাকিলেও লাভ কৰিব পকী ঘৰ। পূৰ্বে গাড়ী থকা লোকে নাপাইছিল PMAYৰ ঘৰ। গাড়ী থকা ঘৰত বাহন থকাৰ পাছতো যদি কেঁচা ঘৰ নহয়, লাভ কৰিব বিনামূলীয়া ঘৰ। নতুনকৈ লাখ লাখ PMAYৰ ঘৰ প্ৰদান কৰিব চৰকাৰে। ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী। চৰকাৰী ঘৰ লাভ কৰিবলৈ পাব উজ্জ্বলা আঁচনিৰ সুবিধা। জিলাই জিলাই বিতৰণ আবেদনৰ পত্ৰ। আবেদন কৰিবলৈ কি নথিপত্ৰ লাগিব জানি লওক আহক। ৰেচন কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, লগতে ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ, আয়ৰ প্ৰমাণপত্ৰ, বেংক একাউণ্ট নম্বৰ, এক্টিভ মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটো। আবেদনকাৰীৰ ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে নথিপত্ৰ শুদ্ধ হ'লে একাউণ্টত লাভ কৰিব 1,30,000 টকা। হয় বন্ধু বান্ধৱীসকল, PMAY.gov.in অনলাইনৰ জৰিয়তে কৰিব পাৰিব আবেদন। চৰকাৰী লাভৰ নিয়ম সলনি হ'ল।